মাহে 16 লাখ টকাকে লোৱা বুলি হিতেশ দেৱ শৰ্মাই কৰা মন্তব্য কুকাত মিছা। হিতেশ দেৱ শৰ্মাই এজন চূড়ান্ত মিছলীয়া। সস্তীয়া প্ৰচাৰৰ বাবে হিতেশ দেৱ শৰ্মাই পলাপ বকিছে আৰু সুস্থ ভাৰসাম্য থকা কোনো ব্যক্তিয়ে এনে কাণ্ডজ্ঞানহীন কথা নকয় আৰু তেখেতে মানসিক চিকিৎসকৰ পৰা পৰামৰ্শ লোৱা উচিত। আৰু এনে অসত্য কথা কোৱাৰ কাৰণে মই অধিবক্তাৰ পৰামৰ্শ লৈ মানহানি গোচৰ বাৰে বাৰে আছুক ইয়াত জড়িত কৰিব বিচাৰিছে আচলতে কি ক'ব? চাওক, এটা কথাটো সুদৰ্শন ছাত্ৰ সন্থাই আৰম্ভণিৰ পৰাইতো অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰাৰ কথাত আমি নেৰানেপেৰাকৈ আত্মনিয়োগ কৰি আছোঁ। আৰু এইটো মাহে 16 লাখ টকাকে লোৱা বুলি হিতেশ দেৱ শৰ্মাই কৰা মন্তব্য কুকাত মিছা। হিতেশ দেৱ শৰ্মাই এজন চূড়ান্ত মিছলীয়া। সস্তীয়া প্ৰচাৰৰ বাবে হিতেশ দেৱ শৰ্মাই পলাপ বকিছে আৰু সুস্থ ভাৰসাম্য থকা কোনো ব্যক্তিয়ে এনে কাণ্ডজ্ঞানহীন কথা নকয় আৰু তেখেতে মানসিক চিকিৎসকৰ পৰা পৰামৰ্শ লোৱা উচিত। আৰু এনে অসত্য কথা কোৱাৰ কাৰণে মই অধিবক্তাৰ পৰামৰ্শ লৈ মানহানি গোচৰ বাৰে বাৰে আছুক ইয়াত জড়িত কৰিব বিচাৰিছে আচলতে কি ক'ব? চাওক, এটা কথাটো সুদৰ্শন ছাত্ৰ সন্থাই আৰম্ভণিৰ পৰাইতো অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰাৰ কথাত আমি নেৰানেপেৰাকৈ আত্মনিয়োগ কৰি আছোঁ। আৰু এইটো